তো গাইজ এই মন্দিৰটো যে দেখা পাইছে এই মন্দিৰটোৰ নাম হৈছে পাগলাটেক শিৱ মন্দিৰ আৰু এই মন্দিৰটো থকা সুন্দৰ ঠাইখিনিৰ নাম হ'ল বৰবিতা গোৱালপাৰা জিলা মন্দিৰটো আছে ব্ৰহ্মপুত্ৰ নদীৰ কাষত মানে কিনাৰতে তো মন্দিৰটোৰ ভিডিঅ' যদি আপোনালোকে চাব খোজে তেনেহ'লে বলক মোৰ লগত আৰু ৰ'ব ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ যা যোগাৰটো কৰি লওঁ ৰ'ব গাইজ তো গাইজ আজি সোমবাৰ বুলি কাৰণ নতুন বছৰ আহিল তো আমি এক জেগাত যাব ওলাইছোঁ তাৰে যোগাৰ চলি আছে চাই লওক গাইজ মন্দিৰ বুলি ক'লে বুট এই যে বুট লৈছোঁ চাকি ধূপ আৰু এইটো ফল মূল আৰু এইটো বেলপাত গাইজ ৰাতিপুৱাৰ পৰা বেলপাত তুলি এইখিনি আনিছোঁ কিবাকে কষ্ট কৰি তালৈকে যাওঁ মন্দিৰত এটা সেৱা এটা কৰোঁ আজি সোমবাৰ বুলি তো গাইজ বলক তালৈকে তো গাইজ মন্দিৰ বুলি ক'লে গামোচাখন লাগে গামোচাখন লৈ পিনে গৈ থাকোঁ আৰু মন্দিৰলৈকে আৰু গাইজ গামোচাখন যে লৈছোঁ এক জেগাত যাম ক'ত যাম আপোনালোকে হয়তো নাজানে যাম এক জেগাত মানে পাগলাটেক মন্দিৰত যাম আপোনালোকক তাত গৈ দেখাই আছোঁ ব্ৰিজৰ তলেদি যায় নৰনাৰায়ণ সেইটো ব্ৰিজৰ তলেদি যাম তো গৈ থাকোঁ তালৈকে তাত গৈ পিনে আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ মন্দিৰটো ক'ত আছে কি হয় তাৰ আৰু গাইজ যিহেতু মন্দিৰত যাম মন্দিৰত অকলে যায় ভাল নালাগে আমাৰ এওঁ যাব লগত এই যে অকলে নহয় মোকে লৈ যাব লাগিব তুমি তোমাক আৰু বেলেগে লগত লৈ নাযায় দেখা গাইজ বিয়া পাতলি মানে মৰণ এই যে বেলেগত যোৱা আশা প্ৰমাণ সাক্ষী বিয়া পাতিলে মৰণ নহয় গাইছ বিয়াৰ আগত মাতি লৈ যায় যে বলা যাওঁ অমুকত যাওঁ বিয়াৰ পিছত মই ক'ব লাগে বলা যাওঁ টানি বুজি পাইছে তো গাইজ বলক ৰাস্তাত দেখাম অকণমান দিওঁ আৰু মন্দিৰত লগ পাইছোঁ আপোনালোকক তো গাইজ আমি পঞ্চৰত্ন পাৰ হ'ম মানে পঞ্চৰত্ন নৰনাৰায়ণ সেইটো পাম আৰু তাৰে তলেদি যাম মা দেউতা আহি পোৱা নাই মা দেউতাক ৰখি আছোঁ তেখেতসকলে আহিব এই ৰাস্তাটোৱেদি তো এইপিনে যাম আমি আহিছে এওঁ আজি বেলেগ ৰূপত আহিছে দেখাই আছোঁ আপোনালোকক এই যে আৰু গাইজ মই যেনিবা নিপিন্ধোহে মেখেলা চাদৰ চাই লওঁ আৰু মা দেউতা আহি পালে ফাইনেলি আমি গৈ থাকোঁ তালৈকে বলক তো গাইজ এনেকৈ গৈ আছোঁ আৰু পাগলাটেকলৈ বুলি ইয়াতে দেখা পাইছে সুন্দৰ নাজাৰা ব্ৰহ্মপুত্ৰৰ বুকুত মাজেৰে গৈ আছে ৰাস্তাটো আমাৰ ইয়াৰে মানুহ চেৰাপুঞ্জী যায় ছিকিম যায় হা চামথিং এনেকা নাজাৰা চাবই যায় তো গাইজ সেইটো ৰাস্তাৰে গৈ থাকক আপোনালোকে গৈ বঢ়িয়া নাজাৰা এটা পাব তো আগেদি আছে আপোনাৰ পঞ্চৰত্ন ব্ৰিজখন মানে যোগী গোপা নৰনাৰায়ণ সেইটো ব্ৰিজ আৰু ৰাস্তাটো হৈছে এইটো আৰু ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ ৰাস্তাটো হৈছে এইটো এইপিনে গৈ থাকিলে আপোনালোকে নৰনাৰায়ণ সেইটো ব্ৰিজখন পাব আৰু খুব ধুনীয়া জেগা আপোনালোকে আহক কেতিয়াবা আমিও গৈ আছোঁ বলক গাইজ আৰু এওঁ আছে পিছফালে আৰু এনেকুৱাকৈ ব্ৰইলাৰো দেখাব গাড়ীত চ' গাইজ এইখিনি জেগাখিনি চাই লওক ইয়াৰ পৰা ব্ৰিজখন ধুনীয়াকৈ দেখা পায় এই যে দেখিছে ব্ৰিজ কুঁৱলী ধুনীয়া জেগা পঞ্চৰত্ন ফেষ্টিভেল হৈছিল যোনটো উইণ্টাৰ ফেষ্টিভেল হৈছিল ইয়াতে হৈছিল তো গাইজ বলকচোন ইয়াৰ তলেদি গৈ থাকোঁ না কি কয় গাইজ ইয়াতে ফেষ্টিভেলখন হৈছিল বস্তুবিলাক আপোনালোকে দেখাই পাইছা আছে আৰু পিকনিক ধুনীয়াকৈ হৈছে না কি কয় চ' গাইজ আপোনালোকক ব্ৰিজখনত কথা বহুত ক'লোঁ তো ব্ৰিজখনৰ তলেদি এতিয়া গৈ আছোঁ তো গাইজ ফাইনেলি মন্দিৰ আহি পালোঁ মানে পাম আৰু এইপিনে নজৰা চাক এইপিনে ৰাস্তাটোদি গ'লে মন্দিৰটো পাওঁ আৰু তো মন্দিৰটোলৈকে গৈ থাকোঁ আৰু গাইজ ফাইনেলি মন্দিৰটো হৈছে এইটো মা দেউতা আগতে আহি পালে এতিয়া মা দেউতাক আমি ৰখিছিলোঁ মা দেউতা আগত আহি গৈছে তো ফাইনেলি মন্দিৰটো হৈছে এইটো মন্দিৰটো তো বলক ভিতৰলৈকে সোমাই অলপমান সেৱা কৰিব চৰিয়া উঠাই আনিছে নেকি আমি এটা কথা ক'ব পাহৰিছো ইয়াতে আমি এটা আগতে ভিডিঅ' বনাইছো মোৰ চেনেলত নাই গাইছে এইটো যাই চাব লকডাউনত কেনেকে পূজা কৰিছো আহি পেলাই চাবচোন দেউতা ক'ত চুলি বেলেগ কাটি দিছে দেখোন গাইছ মন্দিৰৰ ভিতৰলৈকে যাওঁ আৰু মন্দিৰটো হৈছে ইয়াৰ পৰা তললৈকে যাব লাগিব তো ইয়াতে জোতা চেণ্ডেলযোৰ খুলি লওঁ গৈ থাকোঁ এনেকৈ মন্দিৰত গৈ আছোঁ আৰু ওপৰত এনেকুৱা মা আহি আছে তো তললৈকে যাই থাকোঁ আমি আৰু মন্দিৰটো দেখিছেনে ধুনীয়া জেগাত শান্ত মন যদি অশান্তি হৈ আছে আহি পেলাই অকণমান বহি যাওক ঠাণ্ডা হৈ যাব গাইছ ভাল লাগে জেগাটো ধূপকাঠি আনিব পাহৰিছিলোঁ লৈ আহিছোঁ গাইছ অলপ
তো গাইছ এবাৰ তলত যাই চাওঁ তলত যাই পিনে আপোনালোকক দেখাওঁ তলৰ পৰা ওপৰৰ ভিউটো থাকি গৈ গাইছ ইয়াতে তলত আহিব পাৰি ইয়াতে বহা জেগা আছে ধুনীয়া নজাৰা এটা আৰু এই প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত আমি গাইছ ধুনীয়া লাগিছে ইয়াতে আপোনালোকে আহক কেতিয়াবা ভাল লাগিব ধুনীয়া জেগা গাইছ আৰু গাইছ এওঁ চাওকচোন ক'ত গৈছে নাচবি তাৰ পৰা ওলাই পৰবি তলো ঐ নালাগে যাবা গাইছ ওলাই পৰব ক'ত গৈছে চাওকচোন আহা তো গাইছ সৌন্দৰ্য ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এইটো মন্দিৰ পাগলাটেক শিৱ মন্দিৰ দুজনে আহিছোঁ মা দেউতা আহিছে লগত এক কপি ফটো মাৰি দিলোঁ গাইছ তো গাইছ তাই প'জ দি আছে ফটো নুঠো মই মন্দিৰত আহি ফটো মই খুচি এনেও মনত থাকো গাইছ বুঢ়া কালত ক'ব পাৰিম বুঢ়া কালত ক'ব পাৰি আহিছিলো আমি তেতিয়াতো খোজ কাঢ়িব নোৱাৰিম ন মৰলো দা মই যেতিয়া প্ৰকৃতি সুখী হয় তেতিয়া কেনেকে ফুল হয় দেখিছে আপুনি হাজাৰ ফাৰ্টিলাইজাৰ দি নহ'ব পাৰে কিন্তু এতিয়া চাওক ইয়াতে মাটিৰ প্ৰয়োজন নাই কি ধুনীয়াকে হৈছে দিবেল বুলি কয় এইটো কিয় থাকে মহাদেৱৰ মানে মন্দিৰত এইটো হ'ল মহাদেৱৰ বাহন ন তো এইটোৰ যে কাণ আছে ন আপোনাৰ যদি কিবা উইচ আছে তো এনেকে কাণৰ ওচৰত কৈ দিলে হেনো মহাদেৱৰ ওচৰত সি সোনকালে লৈ যায় আপোনাৰ উইচটো তো আপোনালোকে যোনে যোনে জানিছিল কমেণ্ট কৰিব আৰু নাজানিলে ক'বচোন মই নতুন বস্তু ক'লো নে নাই আৰু পূজা দিয়া খতম এতিয়া ঘৰত যাম তো বেছি দেৰি নকৰোঁ ইয়াতে দেৰিও হৈছে 12টা বাজি গ'ল এওঁ আহি আছে প্ৰসাদ লৈ ওজন নেকি ভাগৰ আৰু এই যে হেৰিটো আছে চৰিয়াটো আমাৰ আছিল মা এই মন্দিৰৰ বুলি থৈ আহিব খুজিছিল মন্দিৰৰ নামত গ'লো আৰু একো নাই তো গাইছ এটা কথা কওঁ আপোনালোকক হা ইয়াতে যে এইটো যে ৰাস্তা আছে এইটো ৰাস্তাটো আজি আমি ব্লগ বনোৱা নাই কিন্তু মোৰ যোনটো চেনেল আছে ৰিজুছ ৱৰ্ল্ড সেইটোত যাই পেলাই আপোনালোকে চাব ইয়াতে এটা ধুনীয়া ব্লগ বনাইছিলোঁ আপোনালোকৰ কেতিয়াও কামত লাগিব কেতিয়াবা ইয়াতে আহিলে ফটোশ্বুট কৰিবৰ কাৰণে বেষ্ট প্লেচ এইটো চাইডে এটা আছে আপোনালোকে যাই চাবচোন আৰু লিংক দি দিম তলত চাব আৰু গাইজ পঞ্চৰত্ন ৰিজৰ্টত খাম বুলি আহিলোঁ কিন্তু বন্ধ গাইজ কপাল বেয়া এই যে এইখনে ৰিজৰ্টখন ইয়াতে পিলিঙিগিলা চবগিলা আহে আমিও আহিছিলোঁ কিন্তু নাই আকৌ বন্ধ গাইজ নেকি বন্ধ খোৱা মনতে থাকিল নেকি খোৱা মনত থাকিল এদিন কাঁচা বুট খাই সোমাই থাকিম ঘৰত বলক গাইছ যেনেকৈ মানে ইয়ালে আঙুৰ খাব নাপাব টেঙা বুলি কৈছিল তেনেকৈ আমিও আৰু খাব নাপাই পেলাই টেঙা লগা হৈছে তো গাইছ পূজা চূজা দি মন্দিৰৰ পৰা আহি গ'লোঁ এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পাই অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱাৰ মাৰ লগত বজাৰ যাম তো ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো তেতিয়ালৈ বাই বাই জয় অসম আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম বাই বাই